ওয়েলকাম টু মাই ইউটিউব চেনেল হেলথ টিপস। আপোনালোক সকলো ভালে আছে? মই আজি আলোচনা কৰিম, আপোনালোকে নিশ্চয় ডিসপ্লেত দেখি আছে কলিজা ড্ৰপ। এই কলিজা ড্ৰপৰ ডোজ কেনেকুৱা, ইউজ কেনেকুৱা কৰিব লাগে, তাৰ সাইড ইফেক্ট কি আছে গোটেইখিনি আলোচনা কৰিম। আৰু এটা কেঁচুৱা বা শিশুক এই কলিজা ড্ৰপ কিয় দিয়া হয় গোটেইখিনি আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে কলিজা ড্ৰপৰ সম্পৰ্কে সকলো কথা জানিব পাৰিব আৰু বুজিব পাৰিব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়েল ডাক ট্ৰেইনাৰ। এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় ডিসপ্লেত দেখি আছে কলিজা ড্ৰপ, আৰু ওপৰত দিয়া আছে, জুম কৰি দেখুৱাইছোঁ 30 ml। এই কলিজা ড্ৰপ এটা বোতলত 30 ml ঔষধ থাকে, আৰু এই 30 ml ঔষধৰ দাম 87 টকা 70 পইচা। আৰু এই কলিজা ড্ৰপ DWD আপোনালোকক জুম কৰি দেখুৱাইছোঁ, DWD ফাৰ্মাচিউটিকেলে লিমিটেড বনাইছে। এই কোম্পানীটো বহুতো পুৰণা কোম্পানী, আৰু এই ঔষধটো এই কোম্পানীয়ে বহুত আগত লঞ্চ কৰিছে। আৰু এই ঔষধটো বিশেষকৈ শিশু আৰু এই কেঁচুৱাবিলাকক দিয়া হয়। আৰু এই ঔষধত কলিজা ড্ৰপত কি কম্পোজিশ্যন দিয়া আছে আগত চাই লওঁ। আপোনালোকক জুম কৰি দেখুৱাইছোঁ। সাইমেটিকন, ডিল অয়েল এণ্ড ফেনেল অয়েল, অৰ্থাৎ ইয়াত 3টা কম্পোজিশ্যন দিয়া আছে। এই 3টা কম্পোজিশ্যনৰ ভিতৰত সাইমেটিকন হ'ল এলোপ্যাথিক কম্পোজিশ্যন, আৰু ডিল অয়েল, ফেনেল অয়েল এই দুটা হ'ল হাৰ্বেল অৰ্থাৎ আয়ুৰ্বেদিক কম্পোজিশ্যন। আপোনালোকে নিশ্চয় বুজি পাইছে। এই সাইমেটিকনে কি কৰে, এটা কেঁচুৱা বা শিশুৰ যেতিয়া পেটত গেছ হৈ যায়, অৰ্থাৎ ষ্টমাকত আৰু ইণ্টেষ্টাইনত অৰ্থাৎ নাৰত, যিটো আমি হাত বুলি কওঁ, আমাৰ যিটো নাৰীৰ ইণ্টেষ্টাইন, সেই নাৰীত যেতিয়া গেছ হৈ যায় বা ষ্টমাক পেটত যেতিয়া গেছ হয় আৰু পেটটো ফুলি যায়, সেইটোৰ কাৰণে এই সাইমেটিকন দিয়া হয়। আৰু এই গেছটো কমায়। ডিল অয়েল আৰু ফেনেল অয়েল যিটো আয়ুৰ্বেদিক কম্পোজিশ্যন, আপোনালোকক মই ডিসপ্লেত দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় চিনি পাইছে, যিটো আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। আমাৰ যি খাদ্য বা চব্জি যিটো বনাওঁ, তাৰ সোৱাদ বঢ়াবৰ কাৰণে এই মছলা এই খাদ্য বা চব্জিত দিয়া হয়। আপোনালোকে নিশ্চয় চিনি পাইছে বহুতে। আৰু এই যিটো কম্পোজিশ্যন আয়ুৰ্বেদিক, সেই কম্পোজিশ্যনে ডাইজেষ্ট কৰাত সহায় কৰে, হজম কৰাত সহায় কৰে। সেয়ে এটা কেঁচুৱা বা শিশুৱে মাকৰ গাখীৰ খাওক, নতুবা কোনোবা কেঁচুৱা বা শিশুৱে বেলেগ মিল্ক ছাপ্লিমেণ্ট হিচাপে বজাৰত পোৱা কিছুমান খাদ্য, চেৰেলেক, লেক্টোজেন, তাৰপিছত নান, বহুতো খাদ্যবস্তু আছে, সেইবিলাক খোৱাৰ পিছত কেতিয়াবা পেটটো ফুলি যায়, অৰ্থাৎ ইনডাইজেশ্যন হয়, গেছ হৈ যায়, ডাইজেষ্ট নহয়। তেতিয়া এটা কেঁচুৱা বা শিশুৰ পেটত বিষ কৰে, আৰু বিষ কৰাৰ কাৰণে কেঁচুৱা কান্দি থাকে। তেতিয়া এই কলিজা ড্ৰপ খালে গেছটো কমি যাব, পেট ফুলাও কমি যাব, আৰু ডাইজেষ্টটো হ'ব, অৰ্থাৎ হজম হ'ব। তেতিয়া এই কান্দনো কমি যাব। নিশ্চয় বুজি পাইছে। আৰু কোম্পানীয়ে লিখিছে, আপোনালোকে নিশ্চয় দেখি আছে, ৰিলিফছ ইনফেণ্ট কলিক, যিটো শিশুবিলাকৰ পেটৰ বিষ হ'লে ইনফেণ্ট কলিক বুলি কোৱা হয়। অৰ্থাৎ পেটৰ বিষ, গ্ৰিপিং পেইন, অৰ্থাৎ পায়খানা ক্লিয়াৰ নহয়, পেটত গেছ হোৱাৰ ফলত কেতিয়াবা বিষ হয় আৰু কান্দি থাকে কেঁচুৱাই, আৰু ফ্লাটুলেন্স অৰ্থাৎ গেছ হৈ পেটটো ফুলি যায়। কেতিয়াবা কেঁচুৱা বা শিশুৰ পেটটো এনেকুৱা ফুলে, পেটটো ডাঠ হৈ যায়, আৰু কেঁচুৱা বা শিশুৱে মুৰি থাকে, এনেকৈ পেটত হাত দিলেও বিষ কৰে আৰু কান্দি থাকে। তেতিয়াও এই কলিজা ড্ৰপ এজন চিকিৎসকে বা এজন শিশু বিশেষজ্ঞই এটা কেঁচুৱা বা শিশুক দিয়ে। নিশ্চয় বুজি পাইছে। আৰু এই কলিজা ড্ৰপ এটা কেঁচুৱা বা শিশুৰ কাৰণে ছেফ বুলি ক'ব পাৰি, কাৰণ ইয়াত 3টা কম্পোজিশ্যনৰ ভিতৰত যি 2টা কম্পোজিশ্যন আয়ুৰ্বেদিক হাৰ্বেল, এই 2টা আমি সদায় সকলোৱে ব্যৱহাৰ কৰি থাকোঁ মছলাত হিচাপত। নিশ্চয় ক্ষতি নহ'ব, কাৰণ আমি সকলোৱে এইটো চব্জিত ব্যৱহাৰ কৰোঁ। আৰু সাইমেটিকন যিটো এলোপ্যাথিক, কিন্তু শিশু আৰু কেঁচুৱাৰ কাৰণে ছেফ। এই সাইমেটিকন খোৱাৰ পিছত বিশেষ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই, ছাইড ইফেক্ট নহয়। কেতিয়াবা এই সাইমেটিকন খোৱাৰ পিছত নৌচিয়া অৰ্থাৎ বমি ভাৱ হয়, বা কেতিয়াবা
ডায়েৰিয়া হ'ব পাৰে, অৰ্থাৎ পাতলা পায়খানা হ'ব পাৰে, বা কনষ্টিপেশ্যন বা পায়খানাৰ ডাঠ হ'ব পাৰে, কুষ্ঠকাণ্ড হ'ব পাৰে। এইখিনি ছাইড ইফেক্ট হয়, বিশেষ কোনো ছাইড ইফেক্ট নাই, নিশ্চয় বুজি পাইছে। এতিয়া এই কলিজাৰ ড্ৰপৰ ড'জ কেনেকুৱা হ'ব আপোনালোকক মই ডিছপ্লেত একেবাৰে ধুনীয়াকৈ দেখুৱাইছোঁ। এই ড'জটো হ'ল বিল' 6 মান্থ, অৰ্থাৎ জন্মৰ পৰা 6 মাহলৈকে 5ৰ পৰা 10 ফুটাকৈ 4 বাৰ খুৱাব পাৰিব, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত 4 বাৰ 6 ঘণ্টাৰ মূৰে মূৰে খুৱাব পাৰিব। এতিয়া 0ৰ পৰা 6 মাহ লিখিছে, 5ৰ পৰা 10, অৰ্থাৎ 5 দিন বা 7 দিন বা 1 সপ্তাহ বা 15 দিনৰ ভিতৰত যদি হয় তেনেহ'লে 5 ফুটা কৰি 3 বাৰ বা 4 বাৰ, তাৰপিছত 1 মাহৰ ওপৰত গ'লে 6 ফুটা বা 7 ফুটা কৰি 3 বাৰ, 2 মাহ বা 3 মাহ হ'লে 8 ফুটা বা 7 ফুটা কৰি 3 বাৰ, এনেকৈ মিলাই পেলাই খাব পাৰিব। কিন্তু ইয়াত লিখিছে 15 মিনিটছ বিফ'ৰ ফিড, অৰ্থাৎ মাকৰ গাখীৰ হওক বা যি বস্তু খোৱাৰ 15 মিনিট আগত খুৱাব লাগে। তেতিয়াহ'লে যি খাদ্য খোৱাৰ পিছত গেছ নহ'ব আৰু পেটত বিষো নকৰিব আৰু কেঁচুৱাটোৱে বা এই শিশুটোৱে নাকান্দিব। নিশ্চয় বুজি পাইছে। তাৰপিছত লিখিছে ইনফেণ্ট 6 to 12 মান্থ, অৰ্থাৎ 6 মাহৰ পৰা 12 মাহলৈকে, 1 বছৰলৈকে 10ৰ পৰা 20 ফুটালৈকে ডেইলি 4 বাৰ খুৱাব পাৰিব, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টাৰ মূৰে মূৰে খুৱাব পাৰিব, খোৱাৰ 15 মিনিট আগত, অৰ্থাৎ যি খাদ্য খুৱায় তাৰ 15 মিনিট আগত খুৱাব পাৰিব। তাৰপিছত চিলড্ৰেন অভাৰ 1 year, অৰ্থাৎ 1 বছৰৰ ওপৰত যদি যায় 20 ফুটাকৈ 4 বাৰ 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টাৰ মূৰে মূৰে খোৱাৰ 15 মিনিট আগত। ইয়াত লিখিছে চিলড্ৰেন বিফ'ৰ মিল, অৰ্থাৎ খাদ্যবস্তু খোৱাৰ 15 মিনিট আগত, আৰু তাৰ ওপৰত ইনফেণ্টত লিখিছে বিফ'ৰ ফিড, অৰ্থাৎ মাকৰ গাখীৰ খোৱাৰ 15 মিনিট আগত। যিটো ফুড খোৱাব তাৰ খোৱাৰ 15 মিনিট আগত। নিশ্চয় বুজি পাইছে। আৰু এই ড্ৰপটো খোৱাৰ আগতে এই ড্ৰপটো অকণমান লৰাই চৰাই ল'ব, কাৰণ চেক উইন বিফ'ৰ ইউজ, অৰ্থাৎ ভালকৈ এনেকৈ লৰাই চৰাই তাৰপিছত খুৱাব। আৰু ইয়াৰ ভিতৰত ড্ৰপাৰ আছে, আৰু যেতিয়া খোৱাৰ পিছত তাৰ ঢাকনটো ভালকৈ টাইট কৰি ল'ব। এইখিনি কথা নিশ্চয় মোৰ ভিডিঅ' বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটন টিপি দিব, তেতিয়াহ'লে নতুন ভিডিঅ' আপলোড কৰিলে সোনকালে পাই যাব। সকলো ভালে থাকক, ধন্যবাদ।